Welcome to my YouTube channel. Hey, roba, sunglass to pinilo. Welcome to my YouTube channel Mone Bisora Blog. আজি আমি গৈ আছো অসমৰ সবতকে ক্লিনেষ্ট ভিলেজ যিখন আছে গোৱালপাৰা ডিস্ট্ৰিক্টত গোৱালপাৰা ডিস্ট্ৰিক্টৰ ৰাংচাপাৰালৈ আজি আমি গৈ আছো আমি এয়া বঙাইগাঁও ডিস্ট্ৰিক্টৰ পৰা গোৱালপাৰা ডিস্ট্ৰিক্ট সংযোগ স্থল মানে নৰনাৰায়ণ সেতু পাইছো নৰনাৰায়ণ সেতুৰ সৌন্দৰ্যটো মই দেখুৱাব চেষ্টা কৰিছো চাৰিওফালে পাহাৰ মাজত ব্ৰহ্মপুত্ৰখন বৈ আছে কি যে এটা ধুনীয়া পৰিবেশ এটা একদম মানে নেচাৰ লভাৰৰ কাৰণে এটা খুবেই ধুনীয়া পৰিবেশ এয়া চাওক ষ্টাৰ্ট হৈছে নৰনাৰায়ণ সেতু আজি বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ ওপৰেৰে হাজাৰ হাজাৰ গাড়ী পাৰ হৈ আছে আৰু আজি আমি গোৱালপাৰা জিলাৰ ৰাংচাপাৰাৰ পৰা ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম আৰু দেখাবলৈ চেষ্টা কৰিম অসমৰ সবতকে ক্লিনেষ্ট ভিলেজ ৰাংচাপাৰা এইখন নৰনাৰায়ণ ব্ৰিজখন হয় নৰনাৰায়ণ সেতুৰ আমি তলেদি আহিছোঁ গোৱালপাৰা ডিস্ট্ৰিক্টৰ মাজেৰে যাবৰ কাৰণে এয়া আমি গোৱালপাৰা ডিস্ট্ৰিক্টৰ মাজেৰে যিটো মানে শ্বৰ্টকাট আছে নৰনাৰায়ণ সেতুৰ তলেদি সেই ৰাস্তাটোৰে গৈ আছোঁ আৰু জাষ্ট টু চি দ্য ভিউ এটা মানে প্ৰাকৃতিক সৌন্দৰ্যৰ মানে ভৰপূৰ হয় গোৱালপাৰাখন চাওক এইফালে বাওঁফালে বৈ আছে নিৰবিচ্ছিন্নভাৱে ব্ৰহ্মপুত্ৰ নদীখন আৰু আমি কাষৰ ৰাস্তাটোৰে গৈ আছোঁ গোৱালপাৰালৈ ৰাস্তাটো খালি চাওক আপোনালোকে আৰু আজি আমি এইফালেদি আহিব একচুৱেলি নালাগে যদি আমি বঙাইগাঁও ফালৰ পৰা যাওঁ তেতিয়াহ'লে আমি নৰনাৰায়ণ সেতুৰ তলেদি গোৱালপাৰালৈ আহিব নালাগে ৰাংচাপাৰা যাবৰ কাৰণে বাট আজি আমাৰ লগত যাব আমাৰ বাইদেউ আৰু ভিনদেউ আৰু পৰিশিখা কাশ্যপ তেওঁলোকক আমি পিক আপ কৰি ল'ম ৰাস্তাত সেইকাৰণে আমি আজি এইটো ৰাস্তাৰে আহিব লগা হ'ল আদাৰৱাইজ আমি চিধা গ'লো হয় এই শিৱ মন্দিৰ আছে ইয়াতে আৰু অলপ আগত আপোনালোকে দেখিব ইয়াতকেও বেছি ধুনীয়া মানে পৰিৱেশ এটা আছে টাৰ্ণিংকেইটা তামাম দিছে কিন্তু দেই ব্ৰহ্মপুত্ৰ কাষত সেইফালে পাহাৰ আৰু সিফালে আছে দুগ্ধনাথ পাহাৰ আমি দেখাব ট্ৰাই কৰিম কেতিয়াবা দুগ্ধনাথ পাহাৰটো তাতে অজন্তা ইলোৰাৰ দৰে কিছুমান গুহা অৱস্থিত এই যে বাওঁফালে দেখিছে এইবিলাক আপোনালোকৰ মানে ফ্ৰণ্টত আৰু মোৰ বাওঁফালে আমি গোৱালপাৰাৰ পৰা ভিনদেউ বা আৰু আমাৰ এই ছুপাৰষ্টাৰ মুনুক মানে পৰি দ্য ছুপাৰষ্টাৰক উঠাই ল'লোঁ এতিয়াতো আৰু মই কথা ক'ব নোৱাৰিম এতিয়া পৰি দ্য ছুপাৰষ্টাৰে পাক 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 हमारे पिताजी है श्री श्री पिताजी वो हमारी श्री श्री मम्मी जी ये श्री 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 इनके बाद इनमें श्री नहीं लगाते हैं इनमें सिर्फ मम्मी ये हमारे श्री 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 बंजल महाजी है আৰু আমি যাব লাগিব আগিয়ালৈকে আগিয়াৰ পিছত আমাৰ ভিনদেউৱে জানে পিছৰখিনি ৰাস্তা আমি নিৰ্দেশক লৈ আহিছোঁ আগতে এবাৰ আহিছিলোঁ এবাৰ ভিনদেউৱে অৱশ্যে ভুল কৰিছিল বাপুপাৰা बालीजाना से बापूपुरा बापू से राइट हैंड रास्ता में जाना पड़ेगा अच्छा हम रांगसापारा मिल जाएगा हम लोग আৰু এইখিনিতে আছে এটা বিখ্যাত মা কালী মন্দিৰ কলমাৰী কালী মন্দিৰ
আগিয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰমান যোৱাৰ পিছত ৰাইট হেণ্ড চাইডে আপোনালোকে চাই গ'লে দেখা পাব ৰাংচাপাৰা লিখা আছে, সেইফালেদি সোমাব লাগিব। ক্লিন ৰাংচাপাৰা, গ্ৰীণ ৰাংচাপাৰা, এইটো ক্লিন ৰাংচাপাৰা, গ্ৰীণ ৰাংচাপাৰা। আমি ৰাংচাপাৰা পাইছোঁ, ৰাংচাপাৰা পাব আৰু 100 মিটাৰ আছে। তো ইয়াৰ পৰা আমি দেখাইছোঁ চাৰিওফালে এটা ক্লিন, চাওক ৰাস্তাৰ এটা পাতো পৰি থকা নাই, ইমানবিলাক গছ আছে, এটা পাতো পৰি থকা নাই। আমি বাকীবিলাক গাঁওবিলাকে যদি এইটো আদৰ্শ লয় এইটো বেয়া নহ'ব নিশ্চয়। চাৰিওফালে মানে ডাষ্টবিন, বাঁহেৰে বনোৱা ডাষ্টবিন আছে, ইয়াতে কিন্তু প্লাষ্টিকো নাই। এইটো এটা ৰাংচাপাৰা, আমি আহি পাই গ'লো ৰাংচাপাৰা। আৰু মই ইয়াতে যিমান কালাৰ দেখিছো, ইমান কালাৰ মই মোৰ চিনাৰী আঁকা আৰ্টতো ইউজ কৰা নাছিলো। ক্লিনেষ্ট ভিলেজ অফ আছাম। ইয়াত কি ভিন্দ গাড়ীখন ৰাখিব পাৰিম? এই তাতে ৰাখিম। আমি আজি ফাইনেলি এতিয়া ৰাংচাপাৰাত আহিলোঁ। ইয়াতে গাড়ীখন এনেকৈ পাৰ্কিং কৰিব লাগে, গাড়ীখন পাৰ্কিং কৰি ল'লোঁ। আৰু গাঁওখন হৈছে অসমৰ চবতকৈ ক্লিনেষ্ট ভিলেজ বুলি কয়, অসমৰ চবতকৈ ক্লিন গাঁও এইখন ৰাংচাপাৰা। আৰু এইখন আমি ৰাংচাপাৰা LP স্কুলৰ ফিল্ডত আছোঁ। ইয়াতো চাওকচোন, ফিল্ডখন চাওক, জাষ্ট এটা মানে গছ পাতো নাই ইয়াতে, এটা গছ পাতো নাই, এটা গছ পাতো নাই। ইমান চাফাকৈ যদি এখন গাঁও ৰাখিব পাৰে, বাকীবিলাক গাঁও বা বাকীবিলাক অঞ্চল ইয়াৰ আদৰ্শ হ'ব লাগে আচলতে। তো কমেণ্ট কৰিব কেনেকুৱা লাগিছে চাই। এইখন কিন্তু এখন গাঁও হয়, এখন গাঁও, গাঁৱৰ মাজত চাওক, এখন পাৰ্ক, এখন পাৰ্ক। এতিয়া ঘৰবিলাক চাওক, জাষ্ট সি দ্য হাউচেছ অফ দিছ ভিলেজ, কি ধুনীয়া। এইবিলাক ঘৰ ইয়াতে আছে, এইবিলাক সৌন্দৰ্য বৰ্ধনৰ কাৰণে ৰাখিছে নিশ্চয়। চাওক, ভিন্দ উঠিব নেকি? ইয়াৰে গাঁওখনৰ মানুহবিলাকৰ যিবিলাক ঘৰবিলাক চাওক, ড্ৰেইন পৰ্যন্ত চাফা। এইটো ড্ৰেইন হয় দেই, এইটো ড্ৰেইন হয়, এইটো ড্ৰেইন। আৰু এইটো এটা কোনোবা মানুহৰ ঘৰৰ পদূলি, অপূৰ্ব এটা পৰিৱেশ। ফিল্ডখনততো এটা গছপাত নাই। এইবিলাক হ'ল ৰাবাৰৰ খেতি। চাওক ৰাবাৰ কেনেকৈ ওলায়, এই গছটো কাটি দিয়ে আৰু ইয়াতে আহি ৰাবাৰবিলাক জমা হয়। গছটো ইমান মানৰ পৰা চাগে কাটিছে, দাঁতটো আছে, এনেকুৱা হাজাৰ হাজাৰ গছ আছে ইয়াত।
এই আমাৰ ভিনদেউৱে বাক বুজাই গৈ আছে কেনেকৈ ৰবৰটো ওলায় বুজাই আছে। আৰু আজি আমাৰ লগত আছে আৰু একজন ইউটিউবাৰ নহয় মানে YouTuber. she is not YouTuber, she is I my am a best. best viewer of YouTube community. এইখন এখন তামোলৰ বাগান হয় আৰু তলটো চাওক খালি ইয়াত মানে ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে মানে ক'বলৈ কোনো ভাষাই নাই। এই যে ৰাংচাপাৰাত মানে এইটোৱে বৈশিষ্ট্য মানে ৰাস্তাটো চাওকচোন কি ধুনীয়া। এইফালেতো এইবিলাক ইমান বাঁহ গছ আছে চাহপাত চাওক নাই। এইফালে চাওক এইখন এখন ফিল্ড হয় এইখনতো একো নাই। এটা গছপাত এতিয়া পৰিছে হয়তো কিন্তু ইয়াৰে গোটেই গাঁৱৰ মানুহখিনিয়ে একেলগে মিলি জুলি এইখিনি চাফা কৰে পৰিষ্কাৰ কৰি ৰাখে। আমি এইটো এটা ৱেলকাম লিখা আছে নাজানো কি হয় চবফালেতো মানে আৰ্টিফিচিয়েল যেনে লাগে বঢ়িয়া লাগিছে। এই সোমাই অহা মানুহ ঘৰৰ এইখন চোতাল বুলি ক'ব পাৰে আপুনি। ইয়াতে গছৰ মূঢ়া বাঁহ বেতেৰে বনোৱা আপুনি বহিব পাৰিব ইয়াতে এনেকুৱা ধৰণৰ সা সৰঞ্জাম আছে। ভুল নকৰিব এখন পাৰ্ক নহয় কিন্তু দেই। এইটো এটা মানুহৰ ঘৰলৈ যোৱা পদূলি হয় কিন্তু আৰু ইয়াৰ সৌন্দৰ্যটো চাওক মানে ইমান ধুনীয়া। এইফালে কি আছে কাম কৰি আছে এইবিলাক এইয়া কোৰ মাৰি আছে। ঘৰবিলাকৰ মানে চোতালতো এটা পাত নাথাকে আচৰিত কথা। এইটো গোহালি হয় মানে এই গোহালিটো চাওকচোন এইটো গোহালি এইটো বা কি মমোটো মানে আমি পাৰ্কত বহি কিনে খাম আৰামছে খাম হা। আমি এতিয়া ম'ম' খাম লগত চিকেন চুপ আছে। কেনেকুৱা লাগিলে তোমাৰ? মজ্জা একদম ইমান ভাল। মোক ইয়াতে আহি পিনে মোক অকণমান বেলেগে মানে ফিল হৈছে আৰু বেলেগে ফিল হৈছে আনন্দময় হৈ গৈছোঁ। মানে ঘৰত অকলে একদম শান্তি নাথাকোঁ ইয়াতে আহি চবৰে লগত একদম শান্তিত আছোঁ। অক্সিজেন পাইছানে নাই? অক্সিজেন মানে মই অক্সিজেন নল'লে অক্সিজেন পাওঁ। কাৰ্বন ডাই অক্সিজেন নামেই নাই একদম খালি ভৰপূৰ অক্সিজেন একদম ফুল অফ অক্সিজেন। উঠা বন্ধ কৰি ৰাখিলে অক্সিজেন পাওঁ একদম পূৰা। পলিউশ্যন ফ্ৰী প্লেচ। তাতে গৰুবিলাকেও অলপ কমকৈ গোবৰ চোবৰ হাগে নেকি ইমান গৰু আছে তাতে অলপ এইকেইটা গৰু আছে গৰুকেইটাও দেখোন গোবৰ চোবৰ নাই নাহাগে গৰু মানে চাফা। আৰু যে আমাৰ ইয়াতে ৰাস্তা এনেকৈ বাইক গাড়ী এনেকৈ চলি হৈ থাকে এইবিলাক একো নাই ইয়াতে। এটা চাইকেলো মই এটা চাইকেলে দেখা নাই ইয়াতে। নো চাইকেল নো ভেহিকল নো বাইক নাথিং। এইবিলাক চব ৰাবাৰৰ গছ।
হাজাৰ হাজাৰ ৰাবাৰৰ গছ আছে। ৰবাচোন মাৰাক নেকি এইফালে কলৰ এখন বাৰী হয় আৰু এটাও মানে জাবৰ জোঁথৰ নাই। এইফালে কুকুৰাই দাগ দি আছে। ড্ৰেইনটোতো আৰু মানে এইটো ড্ৰেইন বুলিয়ে ক'বনে নে ড্ৰেইনত বহি ভাত খাব পাৰি। আৰু পদূলিয়ে পদূলিয়ে মানে ডাষ্টবিন, সেইটো এটা ভাল বস্তু আছে। মই বেলেগটো বাদেই অকল মই খালি ডাষ্টবিনটোৱে দেখালোঁ। ডাষ্টবিনটো চাওক, ইয়াতকৈ আৰু কি পৰিষ্কাৰ লাগে। এইটো খালটো, ডাষ্টবিনটোতো ডাষ্টবিনেই, এইটো খাল মানে ড্ৰেইন। ড্ৰেইনটো চাওক, এইটো ড্ৰেইন, এইটো ড্ৰেইন। ৰাংচাপাৰাত এনেকুৱা এটা চাংঘৰ আছে গছৰ ওপৰত। এইটো চাংঘৰ কয় নে কিবা কয়, এইটো আপোনালোকে কমেণ্ট কৰি জনাব। এই আমি ৰাংচাপাৰা অলমষ্ট শেষ কৰিলোঁ। এনেকুৱা ধৰণৰ ৰেষ্ট হাউচ আপোনালোকে বহুত দেখা পাব ইয়াতে ৰাংচাপাৰাত আছে। আৰু অকল ৰেষ্ট হাউচ বুলিয়ে নহয়, এই ঘৰটো চাওক, এই ঘৰটো চাওক, এইটো কোনোবা এখন মানুহৰ ঘৰ হয়। তো ইমান ধুনীয়া চাফ চিকুণ পৰিষ্কাৰকৈ ৰাখিছে। চবফালে এটা মানে পৰিষ্কাৰ পৰিৱেশ আৰু খুব ভাল লাগিছে ৰাংচাপাৰাত। খাবা নেকি? আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। অক্সিজেনেৰে ভৰপূৰ অসমৰ ক্লিনেষ্ট ভিলেজ ৰাংচাপাৰালৈ যদি আপোনাৰো কেতিয়াবা যাবৰ মন যায়, সেউজীয়াৰ মাজত থাকিবলৈ মন যায়, গোৱালপাৰা চহৰৰ পৰা প্ৰায় 10 পৰা 15 কিলোমিটাৰত অৱস্থিত এই ৰাংচাপাৰা যাব পাৰিব আপুনিও।